হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই উপস্থিত হৈছোঁ ইয়াৰ উত্তৰ গুৱাহাটীত স্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰ। আজি পবিত্ৰ দিন মাঘী পূৰ্ণিমা উপলক্ষে ইয়াতে নাম যজ্ঞ উদযাপন কৰা হৈছে। বলক আমি ভিতৰলৈকে যাওঁ আৰু নাম যজ্ঞ উপভোগ কৰোঁ। ইয়াতে চাহৰ ব্যৱস্থা কৰি থকা হৈছে, লাল চাহ আৰু পকা মিঠৈ। নাম যজ্ঞ উদযাপন কৰাৰ আগমুহূৰ্তত সত্ৰৰ চাৰিওদিশে ভাগৱত পৰিক্ৰমা কৰাৰ কিছু দৃশ্য আপোনালোকে উপভোগ কৰক। আমি বৈকুণ্ঠে যোগিনাং হৃদয়ে নত মদ ভক্তা যত গায়ন্তি তৎ স্বামী নারদ হরি নামৈব 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 মম জীবনং কলৌ নাস্তেব গতিৰন্যথা। আজি সমস্ত ৰাইজ একত্ৰিত হৈ পেলাই এই মাঘী পূৰ্ণিমাৰ উদ্দেশ্য কৰি পেলাই নাম যজ্ঞ স্থিতি কৰাই আজি সেই ভাগৱত প্ৰদক্ষিণৰ উদ্দেশ্যে সমূহ একত্ৰিত হৈ পেলাই ভাগৱত প্ৰদক্ষিণ কৰিব। ইয়াতে অনেক সিদ্ধ সভাৰ সৰ্বসিদ্ধকো নিষিদ্ধ কৰি সমূহ ৰাইজসকলৰ সম্বন্ধে মনৰ কামনা পূৰ্ণ কৰি গৃহে গৃহে সুমংগল প্ৰকাশ কৰাই সবাতিকে এইদৰে প্ৰভু ভগৱন্তক ৰচি পিটি বৃদ্ধি কৰে দীৰ্ঘজীৱীকৈ প্ৰভু গোবিন্দ কৃপা কৰক। এতিয়া নাম ধৰ নাম ধৰ জয় হে গোবিন্দ জয় হে গোবিন্দ 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 নারায়ণ জয় হে গোবিন্দ
এয়া আউনীআটী সত্ৰৰ ভিতৰভাগ আপোনালোক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাই থাকক। এইসকল হৈছে ভক্তসকল, যিসকলে সেৱা প্ৰাৰ্থনা জনাবলৈ আউনীআটী সত্ৰৰ মণিকূটৰ ভিতৰত প্ৰৱেশ কৰিছে। ৰাইজৰ মাজলৈ আহিব, তেখেত ওলাইছে, তেখেত আমাৰ যে ধৰ্মীয় বাণী ৰাইজৰ ওচৰত ৰাখিব। ডেকাধিকাৰ প্ৰভু আমাৰ মাজত আছে। আজি এই অনুষ্ঠানৰ বৰ্তমানী তেখেত আমাৰ যজ্ঞস্থলী আহিছে। ভক্তবৃন্দ উপবিষ্ট হৈ ৰাইজক আমি উৎসৱ উদযাপন সমিতিৰ অভ্যৰ্থনা সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত পংকজ চৌধুৰী। এইবাৰ ভৱিষ্যত চেলেঞ্জ আধাৰতে সম্বৰ্ধনা জনাব নামযোগ্য উৎসৱ উদযাপন সমিতিৰ সভাপতি মহোদয় শ্ৰীযুত মহেন্দ্ৰ বৰা। নামযোগ্য উদযাপন সমিতি কাৰ্যকৰী সভাপতি মহোদয় শ্ৰীযুত শকৰাদেৱী, তেখেতক এখনি সফুৰাৰে ভিতৰৰ সফুৰাৰে সম্বৰ্ধনা। প্ৰভু ঈশ্বৰৰ বিহুলে একোনা বহুতে বেছি প্ৰথম ভাৱনাযুক্ত কৰিব লাগিব। ভাৱনাযুক্ত কালৰ কৰিব বিদ্যালয়ত প্ৰথমতে আচাৰ আমি গাৰ্হস্থ্য জীৱন যাপন কৰিছোঁ। আমি গাৰ্হস্থ্য জীৱনৰ কথা মহাপ্ৰসাদৰ আয়োজন কৰি থকা হৈছে ইয়াতে।
এয়া সত্ৰত ভোগৰ ব্যৱস্থা কৰি থকা হৈছে। এয়া ভোগ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এয়া চাওক, সকলোৱে কি ধুনীয়াকৈ কি সুন্দৰকৈ শাৰী পাতি বহিব লৈছে, বহি আছে। গাইছ, আমি এতিয়া খিচাৰি খাব ওলাইছো। এয়া চাওক, বনাই